এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। অসম চৰকাৰৰ বৃহৎ ঘোষণা। আজি হৈছে 16 অক্টোবৰ। আজি অসমৰ দুখীয়াসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ মাজত প্ৰদান কৰিম। আৰু যিসকল মহিলাই গছ পুলি ৰোপণ কৰিছে সেইসকল মহিলাও ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অসম চৰকাৰে নতুনকৈ কি ঘোষণা কৰিছে আমি বিস্তাৰিত জানি লওঁ। তাৰ আগত আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তেতিয়া আপোনালোকক পোনপটীয়াকৈ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো জনাই দিছোঁ। তো আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন আপডেট অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বাধীন অসম চৰকাৰে के तरफ से हमनी के চাহ শ্ৰমিকৰ কাৰণে আন এক বড় উপহাৰ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ চাহ শ্ৰমিকলৈ আন এক ডাঙৰ উপহাৰ ঘোষণা কৰিছে। তো চাহ শ্ৰমিকসকলৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে পূজাৰ পূৰ্বে এখন বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে পোনপটীয়াকৈ আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াতে লিখা আছে, চাহ শ্ৰমিকৰ জীৱনৰ মান উন্নতিকৰণৰ বাবে বিজেপি চৰকাৰৰ আন এক খবৰ সিদ্ধান্ত। দুৰ্গা পূজাৰ বনাছ 20% ঘোষণা, শ্ৰমিকৰ বৰ্ধিত মজুৰি 18 টকা। দুৰ্গা পূজাৰ কাৰণে যিসকল চাহ শ্ৰমিক আছে সেইসকল চাহ শ্ৰমিকৰ 20% বনাছ কিন্তু ঘোষণা কৰিছে। তাৰপিছত কোৱা হৈছে, বৰ্তমান মজুৰি ব্ৰহ্মপুত্ৰ উপত্যকাত 250 টকা আৰু বৰাক উপত্যকাত 228 টকাকৈ লাভ কৰিব যিসকল অসমৰ চাহ বাগিচাৰ শ্ৰমিক। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে স্ক্ৰীনত চোৱা ধৰণে এখন নটিফিকেশ্যন কিন্তু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে প্ৰথমেই কোৱা হৈছে, 16 অক্টোবৰত মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্তক প্ৰদান কৰিব NOC। 16 অক্টোবৰ মানে আজিয়ে প্ৰদান কৰিব যিসকল মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলা আছে সেইসকল মহিলাক NOC। আপুনি যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল তেন্তে আজিয়ে আপুনি লাভ কৰিব মাইক্ৰ' ফাইনেন্সৰ NOC। তাৰপিছত কোৱা হৈছে, আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলৰ প্ৰত্যেককে প্ৰদান কৰিব 10,000কৈ টকা। যিসকল মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰদান কৰিব 10,000কৈ টকা। তো 10,000 টকা প্ৰদানৰ ফৰ্ম অসমৰ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুযায়ী অহা ডিচেম্বৰ মাহত প্ৰদান কৰিব। তো অহা ডিচেম্বৰ মাহত আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। ফৰ্ম ফিল আপ কৰি জমা দিয়াৰ পিছত পোনপটীয়াকৈ আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই। ধন্যবাদ।